বিল্ডিঙৰ অনুদান দিছিলে আৰু আজি সেইটো সম্পূৰ্ণ হৈ ফালে আজি বড়ো ডিপাৰ্টমেণ্টটো ইয়াত চলাবৰ কাৰণে সেই বিল্ডিংখন উদ্বোধন কৰি আগবঢ়াই দিয়া হৈ গ'ল। আমাৰ বড়োলেণ্ডৰ CM ডাঙৰীয়া ইয়াত আছে, তেখেতে উদ্বোধন কৰিলে, ময়ো আহিলোঁ স্পীকাৰ হিচাপে। বাকী সকলো ইয়াৰ লগত জড়িত আমাৰ বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু অন্যান্য দল সংগঠনৰো আহিলে আৰু আমাৰ ইয়াৰ বিশেষ কৰি মই বেছি ডাঙৰীয়া তেখেতলোকক ধন্যবাদ জনাইছোঁ, ৰেজিষ্ট্ৰাৰ ডাঙৰীয়া, অন্যান্য যিসকল ইয়াৰ পদাধিকাৰী আছে তেওঁলোকক ধন্যবাদ দিছোঁ যে আজি বড়ো ডিপাৰ্টমেণ্ট ইমান মানে কম সময়ৰ ভিতৰত ইয়াত অকল চলোৱাই নহয়, আন্তঃগাঁথনিখিনিও সম্পূৰ্ণ কৰিলে আৰু এতিয়া নিহাৰিকৈ ইয়াত এই ডিপাৰ্টমেণ্টটো চলি যাব। আমাৰ কাৰণে আজি খুব এটা ভাল খবৰ। ডিব্ৰুগড় ইউনিভাৰ্চিটিত বড়ো ডিপাৰ্টমেণ্টত সুকীয়া এটা ইনফ্ৰাষ্ট্ৰাকচাৰ, এটা বিল্ডিং ইয়াত যিটো সাজি ওলাইছিলে সেইটো উদ্বোধন কৰা হ'ল। তো আমাৰ আপাৰ আসামত যিখিনি বড়ো ছাত্ৰ ছাত্ৰী আছে, বিভিন্ন কলেজত পঢ়ি আছে, তেখেতসকলে হায়াৰ এডুকেশ্যনৰ কাৰণে ভাল এটা স্ক'প ইয়াত পাব, ভাল এটা ফেচিলিটি ইয়াতে পাব। গতিকে মই তেখেতসকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু এই বিল্ডিংখন ইমান ধুনীয়াকৈ সজাই ওলোৱাৰ কাৰণে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ BTCৰ আগৰ চৰকাৰৰ সময়ত ইয়াৰ ফাণ্ড এল'কেশ্যন কৰি দিছিলে, মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে ইমান বছৰৰ যিটো এটা ফিলিংছ আমাৰ ছাত্ৰ ছাত্ৰী ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ এটা লাগে, সেইটো আজি হৈ গ'ল। আজি আমাৰ অথৰিটিয়ে কৈছে কি ইয়াত এটা লিফ্টৰ দৰকাৰ আছে। তো আমি অহা ডিচেম্বৰ মাহৰ ভিতৰতে লিফ্টত যিখিনি পইচা লাগে ইয়াত লিফ্ট দিয়াৰ কাৰণে এই পইচাটো আমাৰ পৰা চেংচন কৰি দিম। তো আমি বিচাৰিছোঁ যে এইটো ভাল এটা ইনষ্টিটিউশ্যন, আমি আপাৰ আসামত যিটো এটা হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন, ইয়াত বড়ো বিভাগটো ভালকৈ চলিব লাগে অন্য বিভাগৰ লগতে। আৰু ইয়াত ৰিচাৰ্চৰ কাম হ'ব, বিভিন্ন এক্টিভিটি হ'ব আৰু এই অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠীয়ে এই ইউনিভাৰ্চিটিৰ পৰাই এটা অনাগত দিনত এটা ভাল এটা ডাইৰেকশ্যন পাব, মই সেইটো আশা কৰিছোঁ। BTR চুক্তি बायदियै 6.3 स्कुल प्रभिन्सियलाइजेसन लवार प्राइमारि टु माने कलेज लेभेलसिम BTRनि बेलायाव अल मिडियाम अफ स्कुल आउटसाइड BTR बर' मिडियाम बे निड बेस बेसिसाव प्रभिन्सियलाइज खालामनायनि मोनसे जि दफा दङ आरो बे दफाखौ मावफुंनो थाखाय रमेश चन्द्र जैन बेखौ चेयारमेन खालामनानै मोनसे कमिटि बानायनाय जादों। कमिटिजों दुलाराय बर' फरायसा आफादा खननै खनथाम रायलायबाय, मोनसे ड्राफ्ट प्रप'ज मडेलिटि जों बानायबाय, मडेलिटिखौ जों सरकारनो जमा होबाय। दा दिनैनि समाव सरकारा कभिड थासारि, बिसायख'थि बायदिसिना थासारिनि थाखाय फाइनान्सियेल मोनसे क्राइसिसाव दङ होननानै बुंदों। नाथाय जोङो प्रेसार होदों जे एकर्ड इमप्लिमेन्टेसना स्पिडि जानांगौ आरो बाजेटआ मास मोनसे मोननै उन लेट जानो हायो, नाथाय बे भेरिफिकेशननि प्रक्रिया प्रप'ज मडेलिटिनि आधाराव बा निड बेसनि आधाराव जि प्रभिन्सियलाइजनि जि माने खामानि, बे खामानिया माने मावबाय थानांगौ बे बाथ्राखौ बुंदों। दा बेखौ लानानै चिफ मिनिस्टारा जोंजों डिसेम्बर दानाव जिरायनो गोनां आरो दुलाराय बर' फरायसा आफाद, बर' थुनलाइ आफाद मोननैबो आफादखौ जयै लानानै बिथाङा सावरायगोन होननानै जोंनो बुंदों। दा बेखायनो जोङो बे प्रप'ज डिसकासनखौ नेनानै दङ। जोंनि फारसेनिफ्राय गासैबो जोंनि बर' मिडियामनि माने सोलोंथाइ जि फसंथान दङ सारा आसामाव बेखौ प्रभिन्सियलाइज खालामनो थाखाय आरो जिखिनि ड्रप पस्ट थालांनाय दङ बेखौ प्रभिन्सियलाइज खालामनो थाखाय जोङो 100% हाबा मावगोन। दा बेखायनो एसे धैर्य हमनांगोन आरो जोङो गोसो होनानै खामानि मावनांगोन आरो सरकारजों जि डिसकासन जानो गोनां बेनि उनाव माबा नङा माबा मोनसे मोजां फिथाइ जों मोनगोन होननानै जों मिजिं खालामदों। गोजोन्थों।